हे दोस्तों वेलकाम टू माय यूट्यूब चैनल 3000 ब्लॉग्स माने केइदिনৰ পৰা ভিডিও এটা আপলোড কৰিছিলোঁ 6 মাহ 7 মাহ আগত ITI কলেজত এডমিশন ল'বলৈ গৈছিলোঁ ইটোতে মানে কেইদিন ধৰি ৰেগুলাৰলি কমেন্ট আহি আছে যে দাদা বা স্যাৰ তাতে কেনেকৈ কি কৰিলে এপ্লাই কৰিলে চান্স পাম না কি সেই কাৰণে আজি তেখেতসকলৰ কাৰণে এইটো ভিডিও বনাই আছো আৰু এইটো ভিডিও ভালকে চালে আপোনালোকে বুজিব পাৰিব যে ITI ত কেনেকৈ এপ্লাই কৰিলে আপোনালোকে তাতে পঢ়িব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব লাগে আৰু ডকুমেন্টছ কি লাগে হেইটা ইয়াত আলোচনা কৰিম বলক এতিয়া আমি ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰো প্ৰথমে আমি জানি লওঁ যে ITI টো কি ITI টো হৈছে ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যাক আমি আমাৰ মাতৃভাষা অসমীয়াত শিল্প প্ৰশিক্ষণ ইনষ্টিটিউট বুলি ক'ব পাৰো শিল্প মানে পাথৰ নহয় তাতে বেলেগ বেলেগ কোম্পানী আছে কোম্পানীত কাম কৰিব লগা হ'ব পাৰে যেনেকুৱা ধৰি লয় আপোনালোকে ৰেলৱে ডিপাৰ্টমেণ্টত কাম কৰিব পাৰে আৰু ফেশ্বন ডিজাইনাৰ আছে আৰু বহুত কিবা কি ডিপাৰ্টমেণ্ট আছে তাতে ইটো যদি ক'বলৈ যাওঁ তেনেহ'লে ভিডিওটো দীঘল হৈ যাব এতিয়া আমি জানি লওঁ যে সেইখন ইনষ্টিটিউট ক'ত আছে সেই ইনষ্টিটিউটৰ কথা ক'বলৈ গ'লে অসমৰ প্ৰতিখন জিলাতে এখনকৈ সেইখন ইনষ্টিটিউট আছে এতিয়া আমি জানি লওঁ যে তাত কোনে এপ্লাই কৰিব পাৰিব আৰু কোনে নোৱাৰিব এপ্লাই কৰাৰ কাৰণে সিম্পল নরমাল ভাষাত কৈ আছো যদি ক্লাস 8 পৰা প্ৰায় BSc ডিপ্লোমা ডিগ্ৰী যি পঢ়ি আহি এইটো কোর্স কমপ্লিট কৰিব এইটো কথা আপোনালোকে ভালদৰে শুনি লওক যে আপোনালোকে মেট্ৰিক পাস কৰি বা হাই সেকেন্ডাৰী পাস কৰি বা গ্ৰেজুৱেট কমপ্লিট কৰি সেইটো কোর্স কৰাৰ কাৰণে আপোনালোকৰ কিন্তু মিনিমাম পাৰ্সেন্টেজ 50 বা 60% হবাই লাগিব কাৰণ তাত মানে 50% পৰাই কোৱালিফাই কৰিব দিছে কাৰণ আজিকালি স্কিলৰ যুগ হয় যে স্কিল দেখাব পাৰে তাকে মানে সিলেক্ট কৰি লয় এই কাৰণে কৈ দি আছো নহলে কৈ দিব যে মানে কিবা কি হয় আৰু আপোনালোকৰ মানে পাৰ্সেন্টেজটো ভাল থাকবা লাগে সেই কাৰণে ভাল থাকলে আপোনালোকৰ সোনকালে মেৰিট লিষ্টৰ নামটো আহিব বয়সৰ কথা ক'বলৈ গ'লে বয়স নিৰ্ধাৰণ কৰা আছে 14 বছৰৰ পৰা 40 বছৰৰ ভিতৰত কিন্তু বেছিভাগে তো 14 বছৰত নকৰে মেট্ৰিক পাস কৰিও নকৰে বেছিভাগে হাই সেকেন্ডাৰী পাস কৰি কৰে মানে ময়ো হাই সেকেন্ডাৰী পাস কৰিয়ে গৈছিলো ডকুমেন্টছৰ কথা ক'বলৈ গ'লে ক্লাস 10ৰ ছাত্ৰ-ছাত্ৰীসকলে কৈ আছো ক্লাস 10ৰ ছাত্ৰ-ছাত্ৰীসকলে এডমিট কাৰ্ডটো লাগে মাৰ্কশিটটো লাগে আৰু বাৰ্থ সাৰ্টিফিকেট আৰু আধাৰ কাৰ্ডটো লৈ গ'লে তোমাৰ মানে এপ্লাই কৰিব পাৰিবা আৰু যদি হাই সেকেন্ডাৰী কথা ক'বলৈ গ'লে হাই সেকেন্ডাৰীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেট্ৰিকৰ গোটেইকেইটা ডকুমেন্টছ আৰু হাই সেকেন্ডাৰী ডকুমেন্টছ লগতে বাৰ্থ সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট এইকেইটা লগত লৈ গ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু BSc বা ডিপ্লোমা ছাত্ৰ-ছাত্ৰীসকলে ডিগ্ৰী কমপ্লিট কৰি আহিছে তেখেতসকলেও সেম প্ৰসেছতে হ'ব কিন্তু তেখেতৰ ডিগ্ৰী সাৰ্টিফিকেটটো লাগিব আৰু তাত ডিগ্ৰী সাৰ্টিফিকেট আৰু ডিগ্ৰী মাৰ্কশিটটো লাগিব আৰু আপোনাৰ ভোটাৰ আইডিটো লাগে এইকেইটা লৈ গ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া আমি মেইন টপিকত আহো যে কেনেকৈ এপ্লাই কৰিম আৰু কেনেকৈ চান্স পাম তাত আপোনালোকৰ ওচৰত যিকোনো কম্পিউটাৰৰ দোকানত যাব যাই কিনা ফর্ম ফিলআপটো কৰিব ফর্ম ফিলআপৰ ডেটো ওচৰে আহি আছে আৰু 4-5 দিনৰ ভিতৰত এই কোর্সটো এপ্লাই কৰিব পাৰিব কাৰণ জুলাই মাহতে এইটো এপ্লিকেশনটো ৰিলিজ কৰে ইয়াৰ পৰা আৰু জুলাই মাহত আহতে প্ৰায় 4 দিন না 5 দিন আছে প্ৰথমে যাই কিনা আপোনালোকে এই কম্পিউটাৰৰ দোকানত এপ্লাই কৰি ল'ব এপ্লাই কৰাৰ পিছত তাৰ পৰা এটা ৰিসিপ্ট ওলাই দিব ৰিসিপ্ট নহয় তো এটা ফর্ম ওলাই দিব এই ফর্মটো আপোনালোকে ডুপ্লিকেট কপি কৰি লৈ থৈ দিব ডুপ্লিকেট কপি কৰি থৈ দিয়াৰ কাৰণ হৈছে যেতিয়া আপোনালোকে ভেৰিফাই কৰিব লগা হ'ব তেতিয়া ছাৰসকলে সেইটো ফর্ম মানে দুবাৰকৈ জেৰক্স কৰি তেখেতে ৰাখি দিয়ে এটা আপোনাক দি দিয়ে সেই কাৰণে মানে আপোনালোকক প্ৰথমে কৈ দি আছো ডুপ্লিকেট কপিটো 2 কপি কৰি লৈ যাব নহলে তাত গৈ কেনা আৰু মানে তাতে পছন্দ ভিৰ লাগে ভাই আগতেই কৈ দি আছো এই কাৰণে ডুপ্লিকেট কপি কৰি লৈ যাব আৰু ডুপ্লিকেট কপি দুয়োটাতে যি ডকুমেন্টছ দিব দুয়োটাতে তেনেকৈ দি পিন মাৰি দি কেনা যাই কেনা আপোনালোকে এই ভেৰিফাই কৰি ল'ব ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ জিমেইলত এটা মেছেজ আহিব 2 দিন বা 3 দিনৰ পিছত সেইটো মেছেজ যাই কেনা এই কলেজত বা যিকোনো ইনষ্টিটিউট মানে যত মানে আপোনালোকে এডমিশন ল'ব অসমৰ যিকোনো ইনষ্টিটিউটত তাত গৈ কেনা এই ৰিসিপ্টটো দেখাই দিব এড্ৰেছটো দেখাই দিব তেতিয়া এটা ৰিসিপ্ট ওলাই দিব তেখেতে সেই ৰিসিপ্টটোৰ এটা নম্বৰ থাকিব এই নম্বৰ 4-5 দিনৰ ভিতৰত মানে ইহঁতে মেৰিট লিষ্ট বাই কৰি ল'ব তেতিয়া গুগলত মাৰি চাব যে আপোনাৰ নামটো আহিছে কি নাই এনেকৈ মানে মেৰিট লিষ্ট বাই হ'ব আপোনালোকৰ নাম আহিছে কি নাই এইটো চাই দিব আপোনালোকে আৰু এনেকৈ মানে কৰি আছে মানে মই এপ্লাই কৰিছিলোঁ ভিতৰত এপ্লাই কৰিছিলোঁ
মই চান্সো পাইছিলোঁ, কিন্তু মোৰ জিমেইলত মেছেজ অহা নাছিল। এইটো প্ৰব্লেম মই ফেচ কৰিছোঁ কাৰণে আপোনালোকক ভিডিঅ'টো বনাই দি আছোঁ, কাৰণ মই ফেচ কৰিছোঁ কাৰণে আপোনালোকে এনেকুৱা নকৰিব। আৰু ডকুমেণ্টছকেইটা ভালকৈ চাই ল'ব, নাম, ডকুমেণ্টছ, ফোন নম্বৰ, জিমেইলকেইটা ভালকৈ দিব, কাৰণ কিবা কি ভুল হ'লে কিন্তু আপোনালোকৰ এডমিশ্যন নহয়। আৰু এটা কথা কৈ লওঁ, আপোনালোকে ভেৰিফাই কৰিব লগা হ'ব যেদিন, সেইদিনা সোনকালে যাব, কাৰণ তাতে পচন্দ মানুহ হৈ থাকে। কিন্তু মই যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া প্ৰায় 1500 মান ষ্টুডেণ্টে এপ্লাই কৰিছিল, কিন্তু আমি পাইছিলোঁ প্ৰায় 100জনে পাইছিলোঁ, 14জনেই নাপাইছিল। আপোনালোকে ভাবিব পাৰে তেনেহ'লে কিমান ছাত্ৰই এপ্লাই কৰিব। আৰু ITIৰ বিষয়ে যি বুজাব লগা আছিল সেই কথাখিনি বুজাই দিলোঁ। মই আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু কিবা কি বুজি পাইছে, আৰু বুজি নাপাবও পাৰে, আপোনালোকে মানুহ না। সেইকাৰণে যদি আপোনালোকে এতিয়াও বুজি পোৱা নাই তেনেহ'লে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰ নহ'লে ফেচবুক ID নহ'লে ইনষ্টাগ্ৰাম IDটো দি দিম, মোক কণ্টেক্ট কৰি ল'ব, মই আপোনাক ভালকৈ বুজাই দিম। বলক, ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। বলক, ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিলোঁ। জয় হিন্দ, জয় আই অসম।